জাতিৰ পিতা মহাত্মা গান্ধীৰ 150 সংখ্যক জন্মদিন উপলক্ষে পানী শীৰ্ষক পানী মানে এটা বৃহৎ এটা বিষয় মাত্ৰ পানী বুলিয়ে কৈছোঁ খোৱা পানী বানপানী এইবোৰ কথা তাত কোনো হেৰি নাই মাত্ৰ আমি পানীৰ বিষয়ক এখন চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ সদৌ অসম ভিত্তিক কিন্তু সেইখন আছিল আজিকালি প্ৰায় চলি থকাৰ ধৰণে অনলাইন আমি মানে সামাজিক মাধ্যমত জনাইছিলোঁ ফেচবুক জৰিয়তে আহ্বান জনাইছিলোঁ যে যিসকল আগ্ৰহী কোনো বয়সৰ সীমা নাথাকিব আৰু তেওঁলোকে যিখন শ্ৰেষ্ঠ ফটো হ'ব আমাৰ তৰফৰ পৰা 2000 টকাৰ প্ৰাইজ মানি আৰু যিসকলে অংশগ্ৰহণ কৰিছে প্ৰতিজনকে একোখনকৈ মানপত্ৰ আমি প্ৰদান কৰিম সেইখিনি হ'ল আমাৰ আজিৰ অনুষ্ঠানটোৰ মুখ্য কথা আৰু মই এতিয়া ঘোষণা কৰি নামটো আপোনালোকৰ যিটো মানে হেৰি ভাঙি নিদিওঁ আমি উপযুক্ত সময়ত প্ৰথম পুৰস্কাৰ প্ৰাপকজনৰ নামটো ঘোষণা কৰিম এতিয়া আহোঁ গগনাবাৰ কথালৈ গগনাবা নামটো এটা সংক্ষিপ্ত ৰূপহে যিসকলে জানেই যিসকলে নাজানে গগনাবাৰ সম্পূৰ্ণ নামটো হৈছে গোগামুখ গণনাট্য বাহিনী ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল 1999 চনৰ 19 ছেপ্টেম্বৰত গোগামুখৰ যিটো নাট্য সাধনাৰ পৰিৱেশ সেইটো বহু পুৰণি আমাৰ প্ৰথমতে আধুনিক নাটকবিলাক নহ'লেও ৰাস ভাওনা এইবোৰতো আমাৰ যুগ ধৰি চলি আহিছে কিন্তু সংগঠিত ৰূপত এনেকুৱা খুব কম মঞ্চ আছিল আপোনাৰ লঠিয়াত আছিল এফালে চেতিয়াগাঁৱত আছিল মিলনজ্যোতি সংঘ মানে পদ্ধতিগতভাৱে কৰা এটা মঞ্চ নাছিল আৰু সেই সময়তে কেইজনমান মানুহে চিন্তা কৰিছিল যে আমি গোগামুখত নাটক কৰিব পাৰোঁ নেকি তেওঁলোকে সম্পূৰ্ণ এইটো ভাবিছিল বাণিজ্যিক ভিত্তিত পূজাৰ সময়ত নাটক কৰিব টিকট বহু নাট্য কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু গৌৰৱৰ বিষয় যে আমাৰ এই নাট্য কৰ্মশালাত অংশগ্ৰহণ কৰি যোৱা বহু যুৱক যুৱতীয়ে এতিয়া সেই যিটো আমাৰ আধাৰশিলা সেই আধাৰশিলাৰ ওপৰত ভৰি থৈ তেওঁলোকে সুন্দৰভাৱে জীৱিকা নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে ইয়াৰ বহুত উদাহৰণ আছে এইবোৰ কৰি মই দীঘলীয়া নকৰোঁ আৰু গগনাবাৰ উদ্দেশ্য যদিও নাটক তথাপিও আমি সাংস্কৃতিক কাৰ্যৰ লগতো জড়িত যেনে ধৰণে আমি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ চিত্ৰাংকনটো নাটকৰ লগত জড়িত নহয় বুলি ক'ব নোৱাৰে নাটকটো এনেকুৱা এটা বিষয় নাটক তাত গোটেই 64 কলা নাটকত সোমাই আছে বুলি কোৱা হয় কাৰণ আমি যদি এখন নাটক কৰোঁ আপোনাৰ দৃশ্যপট নিৰ্মাণৰ পৰা আৰম্ভ কৰি পোহৰ ব্যৱস্থালৈকে এই যে ছবি অঁকাটো সেই দৃশ্যপট নিৰ্মাণৰে নাটকত 64 কলা সোমাই আছে একেবাৰে চিহ্ন যাত্ৰা ভাওনাৰ সেই যে শংকৰদেৱে আঁকি যোৱা মানে সেইখন কি আছিল এখন বৃন্দাবনী বস্ত্ৰৰ তেতিয়াৰ দিনৰ পৰা এইবিলাক গীত মাত ছবি নৃত্য কবিতা সকলো সামৰি যিহেতু নাটক এটা বৃহৎ কলা তাৰ ভিতৰত আমি এইবোৰ সৰু সৰু কামবোৰো আমি মাজে মাজে কৰি থাকোঁ সেয়া আছিল গগনাবাৰ উদ্দেশ্য আৰু আজি গগনাবাৰ আপুনি হিচাপ কৰক 1999 চনৰ পৰা এতিয়া প্ৰায় মানে সফল ডেকা বুলিয়ে ক'ব লাগিব গতিকে আমি আশা কৰিম যে পৰিৱৰ্তনৰ দৰে বা এই যিখন আপোনালোকৰ কম্পিউটাৰ শিক্ষাৰ বিদ্যালয় সেইখনৰ দৰে এইখনো এখন আচলতে প্ৰকৃততে নাট্য শিক্ষাৰ বিদ্যালয়হে আৰু তাত কিন্তু এতিয়া বিভিন্ন পৰিস্থিতিত এইবাৰতো আমি গ্ৰীষ্মকালীন নাট্য কৰ্মশালা অনুষ্ঠিত কৰিব নোৱাৰিলোঁ কাৰণ আপুনি ক'লে যে এইটো ক'ভিড মহামাৰীৰ যিটো মানে ভয়ংকৰ ৰূপ সেইবোৰ কাৰণে স্কুল কলেজ পৰ্যন্ত য'ত বন্ধ হৈ গৈছে তাত নাট্য কৰ্মশালা অনুষ্ঠিত কৰাটো এইটো এটা মানে মূৰ্খামি বুলিয়ে ক'ব লাগিব আৰু সেইকাৰণে হয়তো দেশৰ যেনে ৰাজহাড়ডাল যিদৰে ভাগি গৈছে অৰ্থনৈতিক ৰাজহাড় ভাগি গৈছে মানুহৰ মনবোৰ ভাগি গৈছে গতিকে তেনেকৈ আমি কিছুমান সংগঠনৰ ক্ষেত্ৰতো এইবিলাক প্ৰভাৱ পৰিছে হয়তো ৰাজনৈতিক সংগঠনবিলাকে নিজৰ ইচ্ছা অনুযায়ী কিবা কিবি কৰি আছে কিন্তু আমাৰ দৰে সৰু সৰু সংগঠনবোৰ নাটকৰ সংগঠনবোৰ আনকি ভ্ৰাম্যমাণ থিয়েটাৰ পৰ্যন্ত এতিয়া তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ কোনোবা বাঘা শিল্পীয়ে এতিয়া হোটেল খুলিবলগীয়া অৱস্থা হৈছে গতিকে এই ক'ভিডৰ গইনালৈ আমাৰ যিডাল অৰ্থনৈতিক ৰাজহাড় সেইডাল প্ৰায় ভাঙি পেলোৱা হ'ল আৰু কিমান ক'ভিডটো মই আগত কৈ গ'ল যে কিমান সঁচা কিমান মিছা সেইবোৰৰ বিতৰ্কিত বিষয়ত আমি নোসোমাওঁ যি কি নহওক ভাবিছোঁ এই যিটো মহামাৰী নহয় এইটো এপিডেমিকটোহে মহামাৰী এইটোতো মানে কি ক'ব জানো অসমীয়াত অতি মহামাৰী মানে অতিমাৰী এনেকুৱা ধৰণৰ হ'ব মানে গতিকে সেইবোৰৰ পৰা আমি পৰিত্ৰাণ পাওঁ আৰু তাৰ ভিতৰতে
এটা কথা মই মানে গোটেই আমি যোগাত্মক দিশটো এইটো হ'ল আমি অনুভৱ কৰিলোঁ যে ভাই কোৱাৰ দৰে কেশৱ কুমাৰ চন্দ্ৰই কোৱাৰ দৰে মানুহ যে সমাজপ্ৰিয় প্ৰাণী সেই অকলশৰীয়াকৈ থকাৰ পিছতহে মানুহবিলাকে এটা অনুভৱ কৰিলে যে অকলশৰীয়া জীৱনটো কিমান দুৰ্বিহ। আৰু এটা দ্বিতীয় কথাটো হ'ল প্ৰকৃতিয়ে খুব সকাহ পালে। এইবাৰ মই নেদেখা বিভিন্ন চৰাই নতুন আগতে আছিল, কিন্তু এইবাৰ বহুত মানে সখীয়তি নাছিল আমাৰ ইয়াত। মই দেখি নতুনকৈ মানে তেওঁলোক আহিছে। কাণকুৰিকা এনেকৈ বিভিন্ন ধৰণৰ পশু পক্ষীয়ে মানে এই আমাৰ যিটো আমাৰ মানুহৰ নিস্তব্ধতাৰ সুযোগ লৈ তেওঁলোক আহিছে, তেওঁলোকক আমি স্বাগতম জনাইছোঁ। আৰু এটা কথা শেষত কওঁ, পৃথিৱীখন আমাৰ নহয়, আমি পৃথিৱীখনক প্লাষ্টিকেৰে মেৰিয়াব খুজিছিলোঁ আৰু এতিয়া আমি ওলোটা প্ৰকৃতিয়ে আমাক গাত প্লাষ্টিক মেৰিয়াই ল'বলৈ মুখত এখন মুখা পিন্ধিবলৈ বাধ্য কৰিছে। গতিকে আমি পৃথিৱীক যিমান শাস্তি দিম, পৃথিৱীয়ে ওলোটাই আমাক সিমানেই শাস্তি দিব। দিয়াকৈ কৈ সকলোলৈ অভিনন্দন জনাই মোৰ ক'বলগাখিনি সামৰিছোঁ। ধন্যবাদ। কোনোবা এজনৰ দৃষ্টিত তেওঁ দ্বিতীয় পাইছে বা দুজনৰ দৃষ্টিত তেওঁ প্ৰথম পাইছে, গতিকে সেইখিনি আমি মিলাই চাই এখেতৰ ফটোখন আমি শ্ৰেষ্ঠ ফটোৰূপে ঘোষণা কৰিছোঁ। আৰু মই যিহেতু শিল্পী নহয়, চিত্ৰশিল্পী নহয়, কিন্তু এজন ছবিৰ খুব অনুভৱী দৰ্শক বুলি মই নিজকে দাবী কৰিব পাৰোঁ। আৰু মই দেখিছোঁ, মই অলপ শুনিছোঁ বাইটিৰ বিষয়ে, তাইদেউৰ বিষয়ে। তেখেতৰ নিজৰ মুখৰ পৰাই আমি জানিম কিছুমান কথা। তেওঁ এজন ইমান কম বয়সতে এজন নিপুণ চিত্ৰশিল্পী হৈ উঠিবলৈ সক্ষম হৈছে আৰু ভৱিষ্যতে তেওঁৰ যিটো আছে, তেওঁ এই সফলতাৰ সেই সীমা আকাশেই হওক, এইটো আমি কামনা কৰিছোঁ। দ্বিতীয় কথাটো হ'ল এখেতে যিটো মাধ্যম বাছি লৈছে, এখেতৰ মাধ্যমটো হ'ল পেঞ্চিলৰ মাধ্যম। আৰু ৰং ব্যৱহাৰ কৰি কেনভাছত ৱাটাৰ কালাৰেই হওক, অইলেই হওক, বিভিন্ন ধৰণৰ মাধ্যম আছে। গতিকে পেঞ্চিল মাধ্যমত এখন নিখুঁত ছবি অঁকাটো এটা খুব সহজসাধ্য। এনেকুৱা এখন ছবি আজিৰ পৰা 10 বছৰ আগত প্ৰায় চিমিলিয়াৰ একে ধৰণৰ ছবি এখন আঁকিছিল বিশ্ববিখ্যাত এজন শিল্পীয়ে। সেই ছবিখনো মোৰ লগত আছে। তুমি সেইখিনি কথা মই তোমাক সুধিম। তুমি সেই ছবিখন দেখিছিলা নেকি আগতে? এনেকুৱা ছবি ক'ৰবাত দেখিছিলা নেকি? যিখন ছবি মোৰ লগত আছে, সেই ছবিখন মনৰ সৃষ্টি। ছবিখন এতিয়া যে মই আঁকিছিলোঁ এইটো একচুৱেলি মই এইবিলাক নেটৰ পৰা চাইছোঁ। চবেই ইউটিউবত একেটাই ক্ৰিয়েটিভ কিছুমান দিছিলে নহয়, চব ক্ৰিয়েটিভ একেটাই আঁকে। সেইকাৰণে মই ভাবিলোঁ ইহঁতকৈ এটা বেলেগ এটা আঁকো। সেইকাৰণে মই নেটৰ পৰা চাইছিলোঁ, গুগলৰ পৰা চাইছিলোঁ। নেটৰ পৰা এই ফটোখন চাইছিলা নেকি? নাই, এইটো নাছিলে। কাৰণ মই সুধিছোঁ, বেয়া নাপাবা। এইখন বিশ্ববিখ্যাত শিল্পী এজনে আঁকা ছবি, কিন্তু ছবিখনৰ সাদৃশ্য নাই। ছাবজেক্টটো মিলি যাব পাৰে, মানে যেনেকৈ এটা সংগীতত কেইটা থাকে, স্বৰ 7টা থাকে ন, সা ৰে গা মা পা ধা নি। গতিকে 7টা স্বৰৰ ভিতৰতে যিহেতু সংগীত হয়, গতিকে কোনোবা এটা সংগীতৰ লগত কোনোবা এটা সংগীতৰ সুৰ মিলি যোৱাটো একো আচৰিত বা অসম্ভৱ কথা নহয়। বা একেখন ছবিৰ কল্পনা দুজন চিত্ৰশিল্পীৰ মনলৈ অহাটো একো ডাঙৰ কথা নহয়। গতিকে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু তোমাৰ বিষয়ে দুআষাৰ, তুমি এতিয়ালৈকে কি কৰা? তুমি কিছুমান পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছা বুলি মই আজিহে গম পাইছোঁ, নহ'লে তোমাৰ ওচৰলৈ গৈ মই আগতীয়াকৈ তথ্যবোৰ সংগ্ৰহ কৰিলোহেঁতেন। তুমি নিজৰ মুখেৰে নিজৰ কথাবোৰ কৈ ভাল নালাগে, মই আমুকটো কৰিছোঁ তামুকটো কৰিছোঁ বুলি ফটো নিমৰাৰ নিচিনা, হয়নে নহয়? তথাপিও তুমি এতিয়ালৈকে কি কৰিছা সেইখিনি আমাক ৰাইজক জনাই দিয়া অলপ। মই লকডাউনতে বহুতটা এনেকুৱাই কিবা পেজত কিবা কৰা বহুতটা কম্পিটিশ্যন দিলোঁ। যিখিনি দিছোঁ চবতে পাইছোঁ। ফাৰ্ষ্ট নৰ্থ ইষ্টৰ তাত মই 3rd পালোঁ। ফাৰ্ষ্টটো ইম্পালৰ এটা পাইছিলে, নৰ্থ ইষ্টৰটো কিবা 3rd আছিলে। তাৰপিছত ফাৰ্ষ্টটো ইম্পালৰ পৰা পালে, ছেকেণ্ডটো গুৱাহাটীৰ কিবা নে এটা আছিলে জেগা, আৰু 3rdটো মই পালোঁ। তাৰপিছত আকৌ তেজপুৰ টাইমত দিছোঁ, তাত 2nd পালোঁ। আকৌ তাৰপিছত কিবা দিছিলোঁ কাজিৰঙাত, তাত 1st পালোঁ। এতিয়া দিছোঁ ইয়াতো 1st পালোঁ। তুমি যে এই চিত্ৰ কৰ্মবিলাক কৰি আছা, তোমাৰ মাধ্যম কেৱল পেঞ্চিল নে তুমি ৱাটাৰ বা অইলো ব্যৱহাৰ কৰা? মই প্ৰায়ভাগ কিবা আঁকো, পেঞ্চিল দি আঁকো, কিন্তু মই ৱাটাৰ কালাৰো বহুত ভালছে কৰোঁ। ৱাটাৰ কালাৰ, আৰ্কিলিক চব পাৰোঁ। তুমি এই চিত্ৰ শিক্ষাটো, ছবি অঁকাৰ শিক্ষাটো তুমি
নিজে সাধনা কৰিছে নে তোমাৰ কোনোবা গুৰু আছে? মই সৰুতে কৰিছিলোঁ, কিন্তু অৰবিন্দ চেতিয়া ছাৰ বুলি শংকৰদেৱ স্কুলত মই শিকিছিলোঁ। তাৰপিছত মই নেটতো বহুত চাইছোঁ, সৌৰভ যোশী আৰ্ট, সিহঁতৰ পৰা বহুত মই ইনস্পায়াৰ হৈছোঁ, সিহঁতৰ পৰা চাই পিনি আৰু নিজেও অকণমান চেষ্টা কৰি। এতিয়া তুমি কোনোবা চিত্ৰশিল্পীৰ অধীনত তুমি অধ্যয়ন কৰি আছা নেকি, না শিকি আছা নেকি এতিয়া? এতিয়া শিকা নাই লকডাউনৰ কাৰণে, কিন্তু মই আগতে ক্লাছ কৰি আছিলোঁ অৰবিন্দ ছাৰৰ পৰা কিবা শংকৰদেৱ স্কুলত। গতিকে আপোনালোক এটাই কওঁ যে প্ৰবল ইচ্ছা শক্তি থাকিলে আৰু নিখুঁত অধ্যয়ন, চিত্ৰশিল্পই হওক বা যিকোনো কলাৰ নিখুঁত পৰ্যবেক্ষণেই হ'ল এজন কলা সাধকৰ সফলতাৰ মূল চাবিকাঠি। গতিকে গুৰু নোহোৱাকৈও দ্ৰোণাচাৰ্যই, নোহোৱাকৈ একলব্যইও এজন সুদক্ষ ধনুৰ্বিদ হ'ব পাৰিছিল। তথাপি সৌভাগ্যৱান এখেতৰ কোন চেতিয়া আছিল নামটো? অৰবিন্দ চেতিয়া ছাৰৰ অধীনত তেখেতে তেওঁ প্ৰথমতে শিকিছিল আৰু তাকেই তেওঁ নিজাববীয়া প্ৰচেষ্টাৰ ইউটিউব চায়েই হওক বা চিত্ৰশিল্পৰ বিষয়ে লিখা কথাবোৰ পঢ়ি ইমানখিনিলৈ আগবাঢ়িছে। আমি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। তাত এই পুৰস্কাৰ দুটাৰ উপৰিও আৰু এটা কথা আমি উল্লেখ কৰিছিলোঁ, যিজনে প্ৰথম পুৰস্কাৰ পাব তেখেতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পানী বিষয়ক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পানী বিষয়ক যিকোনো ধৰণৰ আলোচনা বা ছেমিনাৰত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাব। তেখেত যিহেতু সৰু, তেখেত আৰু তেখেতৰ অভিভাৱক এজন ৰাষ্ট্ৰীয় আৰু বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পানী বিষয়ৰ আলোচনাত সুবিধা লাভ কৰিব পাৰিব। এই কথাটো মই উন্নতি হ'ব বিচাৰিছোঁ। গতিকে এইটো লৈও তেখেতসকলে যাতে হাত চাপৰি এটা মাৰি দিয়ে। ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আমি চেষ্টা কৰিম যে আমি নেক্সট পৰ্যায়ৰ কোনো ধৰণৰ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পানী বিষয়ৰ আলোচনাত তেখেতৰ অংশগ্ৰহণটো নিশ্চিত হয়। আমাৰ পৰিৱৰ্তনৰ শুভাকাংক্ষী সদস্যবৃন্দ আৰু লগতে ছাত্ৰ ছাত্ৰীসকল, আজিৰ সভাখনত বিষয়খিনি ইতিমধ্যে আলোচনা কৰিলেই। ইয়াৰ লগতে সংগতি ৰাখি আমাৰ গোগামুখ গণনাট্য বাহিনীৰো এটি কাৰ্যসূচী সংলগ্ন কৰা হৈছিল, যি মহাত্মা গান্ধীৰ 150তম জন্ম জয়ন্তীৰ লগত সংলগ্ন ৰাখি আৰ্ট কম্পিটিশ্যন অনুষ্ঠিত কৰিছিলোঁ আমি ছ'চিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে। পৰিৱৰ্তন আৰু গোগামুখ গণনাট্য বাহিনীৰ বিভিন্ন কাৰ্যসূচীত আপোনালোকৰ সহায় সহযোগিতা যাতে আমি পাই থাকোঁ তাৰ আশা ৰাখিলোঁ আৰু ইমানকে কৈ মোৰ বক্তব্য সামৰি মাৰিছোঁ। আমাৰ হৈ যোৱা এডভান্স কম্পিউটাৰ ট্ৰেইনিং চেণ্টাৰ যি গোগামুখ গণনাট্য বাহিনীৰ গগনাবাৰ হৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ 150 সংখ্যক উপজা দিনৰ লগত সংগতি ৰাখি আয়োজন কৰা সদৰ্শন ভিত্তিত পানী বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱা সিদ্ধাৰ্থ টাইট গোগামুখ নগাঁও পঠালগুৰি জিলা লখিমপুৰলৈ মানপত্ৰ প্ৰদান কৰিলোঁ। তেওঁ এইখন ফটো আঁকি পুৰস্কাৰ সংগ্ৰহ কৰিব পাৰিছে। এইখন ধুনীয়া আৰ্ট কৰিছে। ৰাইজে অকণমান চাওক। যি গগনাবাৰ উদ্যোগত মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ উপলক্ষে হোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰা সিদ্ধাৰ্থ টাইট আমি পুৰস্কাৰটি প্ৰদান কৰিব বিচাৰিছোঁ, লগতে মানপত্ৰ প্ৰদান কৰিব বিচাৰিছোঁ। আজি মানপত্ৰখন প্ৰদান কৰিব গগনাবাৰ সভাপতি জ্যোতিষ্মান বৰাদেৱে। তেখেতক মানপত্ৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ।